Hello everyone, good morning. আজি মৰ্নিংতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া ল'ৰাক পঢ়িব দিছোঁ। সি তাৰ এক্সাম আহি আছে, সেইকাৰণে সি এতিয়া পঢ়ি আছে। মই এতিয়া তাৰ কাৰণে কিবা এটা খোৱা বস্তু দি পেলাই মই আকৌ স্কুল যাবলৈ ৰেডি কৰি দিবৰ হ'লে। ঠিক আছে, চাই থাকিব আগলৈ ভিডিঅ'টো। এয়া দেখিবলৈ পাইছে, তাক এয়া পানী খাবলৈ দিছোঁ। বাবু পানী খোৱা। পানীখিনি খাই সি ধুনীয়াকৈ হৈছে, কমপ্লিট কৰি দিয়া। ধুনীয়াকৈ পঢ়ি থাকিব। তাৰপিছত আকৌ এতিয়া স্কুল যাবলৈ ৰেডি কৰি দিওঁ, ময়ো যাব লাগিব। আপোনালোকে চাই থাকিব ভিডিঅ'টো কণ্টিনিউ কৰি শেষলৈ চাই থাকিব। আজি ব্লগ ষ্টাইলত বনাইছোঁ, আজি ফাৰ্ষ্ট ব্লগ বনাইছোঁ। আপোনালোকে চাব দেই, মৰম দিব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। নিউ চেনেল হয়, গতিকে সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ। তাৰ কাৰণে এতিয়া মই টিফিন ৰেডি কৰি আছোঁ আৰু এয়া পানী ভৰাম। গোটেইখিনি কাম ৰাতিপুৱাৰ ভাগতে কৰিবলৈ বহুত জল্দি হয়, তথাপিও উপায়টো নাই, অকলশৰীয়া মানুহ কৰিবই লাগিব গোটেইখিনি। পানী অকণমান গৰম কৰি লৈছোঁ আৰু পানীখিনি মই বটলত ভৰাই ল'লোঁ। তাৰপিছত ভাত পাতি দিছোঁ। ভাতটো খুৱাই মই তাক থ'ব যাব লাগিব। সেয়া আৰু চাই থাকিব। গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। এতিয়া মন্দিৰত চাকি গছ দি লওঁ, দি উঠি আৰু বাকী কামবোৰ কৰি যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কণ্টিনিউ কৰি। এতিয়া মন্দিৰত যাওঁ, আপোনালোকে মোৰ লগতে আহি থাকক। বন্ধু বান্ধৱীসকল, আমি এতিয়া স্কুলত যাবলৈ ৰেডি হৈ গ'লোঁ। কোৱা বাই দিয়া চবকে। বাই বাই। তোমাৰ স্কুলখনৰ নাম কি কৈ দিয়া চবকে। ইণ্টাৰনেশ্যনেল স্কুল। কোন ক্লাছত পঢ়া তুমি? LKCA। হয় নেকি? ঠিক আছে, এতিয়া আমি যাওঁ দেই। আপোনালোকে আমাৰ লগতে ভিডিঅ'টো চাই থাকিব। সদায় মোক এই যাৱাৰ সময়ত এটা চুমা খাই লয়। এতিয়া আমি যাব ওলালোঁ। এতিয়া আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ, এইখিনিতে আমি ভিডিঅ'টো শেষ কৰোঁ। আপোনালোকে মোৰ চেনেলটোলৈ আহিব, ভিডিঅ'সমূহ চাব, ভাল লাগিছে বেয়া লাগিছে সেইটোও জনাব। সেয়া আৰু কমেণ্ট এটা কৰিব, ক'ৰ পৰা চাই আছে সেইটোও জনাব। আজিলৈ আহিছোঁ, বাই।